হেল্ল' এভৰিৱান। আজি মই ছাগলীকেইজনী গা ধুৱাইছোঁ দেই। ছাগলী মানে ঠাণ্ডা দিনত বেমাৰ এটা আহে, সেইটো কাৰণে ৰক্ষা পাবলৈ মই চাফা কৰি ৰাখোঁ সদায়। দুসপ্তাহ মূৰত এবাৰ ধুৱাব লাগে চেম্পুৰে গা, তেতিয়া পৰিষ্কাৰ হৈ থাকে। আৰু শোৱা জেগা বন্ধা য'ত আমি ৰাতি বান্ধো গঁৰালটো ভালকৈ চাফা কৰি ৰাখিব লাগে, তেতিয়া মানে বেমাৰৰ পৰা অকণমান হাত সাৰি থাকিব পাৰি। আৰু ইহঁতৰ বেমাৰ এটা আহে, এইটো বেমাৰ আজিলৈকে মোৰ লগত হৈ পোৱা নাই, আনক হোৱা দেখিছোঁ। আৰু তাৰপিছত মই চাফাকৈ ৰাখোঁ ছাগলী, সদায় ভিডিঅ' কৰি দেখুৱাব নোৱাৰোঁ, আজিতো দেখুৱাই দিছোঁ। মানে এটা চেম্পু দি পেলাই ধুৱাইছোঁ, ৰাতিপুৱাই ধুৱালোঁ 7টা বজাত, আৰু পটাপট ধুৱাইছোঁ। আৰু ল'ৰা ছোৱালীক মনুহঁতক স্কুল পঠাব লাগে বুলি পটাপট ধুৱালোঁ, তাৰপিছত লৰাই থৈছোঁ ঘৰতে আছে। তাৰপিছত দুজনী গৰমে আহিব মন নাই, ঠাণ্ডা লাগি আছে চাগে, আৰু খুৱাই লৈছোঁ ফাৰ্ষ্ট টাইম। কোনে কোনে বাৰু ছাগলী মোৰ দৰে ধুৱাই। মই সদায় চেম্পু মাৰি ধুৱাওঁ, সদায় নহয়, ডেইলি নহয়, ডেইলি ধুৱালে বেয়া। এসপ্তাহ মূৰত তেনেকৈ এবাৰ ধুৱাব লাগে। এনেকুৱা চিকচিকীয়া হৈ থাকে ছাগলীবোৰ গা ধোৱাৰ পিছত। কাৰ ছাগলী তেনেকুৱা বেমাৰত, ছাল বেমাৰত পৰি আছে, এনেকৈ ধুৱাই চাবচোন, ভাল হ'ব। আজিলৈ ইমান চাই থাকোঁ। আমাৰ মনো কেইজনী, 5জনী আছে। ছাগলী 5টা মোৰ অতি মৰমৰ, মানে মনো বুলি মাতিলে মাত দিয়ে, দেখিব মন নাই। 3টা আছে। আপোনালোকে নাভাবিব দেই, কাম নাই, ছাগলী গা ধোৱাকৈ দেখুৱাইছে বুলি। এনেই মন গ'ল আৰু মেমৰি হিচাপে ৰাখি থৈছোঁ। বাই বাই। এতিয়া এৰাল দি পেলাই আকৌ স্কুল পঠাব লাগে মনুহঁতক।